ৰংমিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনত কেইবাটাও সাহিত্য সংগঠনৰ সমাগম লুমেৰদাই সাহিত্য বঁটা বিজয়ী সাহিত্যিকগৰাকীক জনালে সম্বৰ্ধনা অসম সাহিত্য সভাই প্ৰদান কৰিব সাহিত্য সূৰ্য লুমেৰদাইৰ ৮০ সংখ্যক জন্মদিৱসত মৰণ ফাণ্ডলৈ পৰিণত ডিফু মাঞ্জাপথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ২ বছৰ পিছতেই ঠায়ে ঠায়ে খালডু আন্ধাৰ নিশাত যিকোনো মুহূৰ্তত যান বাহনৰ ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা চকুমুদা খুলিৰ ভাৰত মন্ত্ৰী বিধায়ক তথা শাসকীয় বিজেপিৰ দল কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ নিম্ন প্ৰাথমিক স্কুলৰ ছাত্ৰ ছাত্ৰীক লৈ হেতালি স্কুলৰ বাৰান্দাত ভৰি নিদিয়াকৈ ঘৰতে বহি মাহে মাহে দৰমহা খাই আছে শিক্ষকে খবৰ নাই কাৰ্বি পৰিষদৰ বিজেপি শাসকীয় চৰকাৰৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ অসমৰ প্ৰতিযক্ষা সাহিত্যিক তথা ৰংমিলি হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনত সোমবাৰে বিয়লি গুণমুগ্ধসকলৰে ভৰি পৰি সাহিত্যিকগৰাকীৰ চোতাল কিয়নো বিশিষ্ট সাহিত্যিকগৰাকীৰ এইবাৰ সাহিত্য সূৰ্য লুমেৰদাই সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰিছে প্ৰতি ২ বছৰৰ মূৰে মূৰে অসমৰ কোনো এগৰাকী বিশিষ্ট সাহিত্যিকক এই সন্মান আগবঢ়োৱা হয় এইবাৰ এই সন্মানৰ অধিকাৰী বিশিষ্ট সাহিত্যিকগৰাকীয়ে হোৱা বুলি ওলোৱা খবৰত স্বাভাৱিকতে আনন্দত আত্মহাৰা হৈছে সাহিত্যিকগৰাকীৰ চোতাল আৰু এইদৰে ভৰি পৰিছে কাৰ্বি আংলঙৰ বাবে এইবাৰ সঁচাকৈ আনন্দৰ খবৰ অসম সাহিত্য সভাই এইবাৰ সাহিত্য সূৰ্য লুমেৰদাইৰ সাহিত্য প্ৰদানৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি তথা ৰংমিলি হাঁহিৰ স্ৰষ্টা ৰংবং তেৰাঙক ইতিমধ্যে নিৰ্বাচিত কৰিছে খবৰটি বিয়পি পৰাৰ লগে লগে অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সাহিত্য সভা ডিফু শাখা সাহিত্য সভা কাৰ্বি টকবাং আতেৰাং বেংগলী সাহিত্য কলা সংগঠন ডিফু শংকৰী সমন্বয়ক কলা কৃষ্টি সংঘ বিহু কেন্দ্ৰীয় সমিতি আৰু চহৰৰ কেইবাটাও আগশাৰী সাহিত্য সংগঠনে সাহিত্যিকগৰাকীক উষ্ম আদৰণি জনায় বঁটাটি সভাই তেজপুৰস্থিত লুমেৰদাই ভৱনত ১ জুনত বিশিষ্ট সাহিত্যিকগৰাকীৰ ৮০ সংখ্যক জন্মদিৱসত প্ৰদান কৰিব উল্লেখ্য উক্ত দিনা শোণিতপুৰ জিলা সাহিত্য সভা আৰু তেজপুৰ শাখা সাহিত্য সভাৰ সৌজন্যত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত তেজপুৰত অনুষ্ঠিতব্য অনুষ্ঠানত অসম সাহিত্য সভাই পদ্মশ্ৰী ৰংবং তেৰাঙক প্ৰদান কৰিব এই বঁটা সাহিত্য সূৰ্য লুমেৰদাইৰ সাহিত্য বঁটাটো মোলৈ আগবঢ়োৱাত ডিফুবাসী সাহিত্যপ্ৰেমী ৰাইজে যি অভিনন্দন জ্ঞাপন কৰিছে মই অভিভূত হৈছোঁ আনন্দিত হৈছোঁ গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ আনন্দৰ ভাগটো মোৰ এই বঁটা প্ৰাপ্তিৰ যিটো বাতৰিটোৱে এটা ডিফুবাসী ৰাইজক তথা কাৰ্বি আংলঙৰ ৰাইজক এটা আনন্দ এটা জোৱাৰ আনি দিছে সেইটো মোৰ কাৰণে বৰ ডাঙৰ কথা মই সকলো কাৰ্বি আংলঙৰ ৰাইজলৈ ডিফুবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ অনুভৱ বিশেষকৈ মই ১ জুন তাৰিখে যেতিয়া মই বঁটা গ্ৰহণ কৰিম তেতিয়া মই কেমেৰা পাৰ্চন ষ্টেফান টেৰণৰ সৈতে কাট নিউজৰ ৰিপৰ্ট কাট নিউজ ২ বছৰেই সম্পূৰ্ণ হোৱা নাই এই ডিফু মাঞ্জাপথ সম্প্ৰতি মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই পথটিৰ ওপৰেৰে নিত ভিআইপি ভিভিআইপিকে ধৰি বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া আমোলা আহ্বা কৰে যদিও কাৰো চকুৰ নপৰে পথৰ এই দশা অথবা দেখিও নেদেখা ভাওজোৰে এইসকল নেতা তথা আমোলা আন্ধাৰ নিশাত অলপ অসাৱধান হ'লে ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা দৃশ্যাংশলৈ মন কৰক আপোনাৰ আমাৰ সকলোৰে বাবে অতি প্ৰয়োজনীয় পথ এই পথেৰে অতিক্ৰম নকৰিলে পাহাৰীয়া জিলাৰ ৰাজধানী চহৰ ডিফুলৈ বা ডিফুৰ পৰা বাহিৰলৈ যাব নোৱাৰি চিমপ্লেক্স কোম্পানীয়ে নিৰ্মাণ কৰা এই পথৰ সম্পূৰ্ণ হওঁতে ডিফু মাঞ্জাপথ ভাঙিবৰি হ'ল ঠায়ে ঠায়ে খালডোং তাৰ উপৰিও পথটিৰ দাঁতিত এইদৰে ভয়ংকৰ কৰা খহনীয়া মাজৰ খণ্ড পকা নিমজ কিন্তু অলপ ৰৈ কাষলৈ মন কৰক কি এক ভয়ংকৰ দৃশ্য
গাত যে হৈ আছে গাঁৱতে থকাৰ পৰা ৰিক্স হৈ আছে গাড়ী অহাৰ পৰা সেইটো কাৰণে বহুত সৰু জেগাৰ পৰা অহা যোৱাতে ৰাস্তা সৰু হৈ আছে মানে ৰিক্স হৈ আছে Tupen pulong ni na tutari ko. nang lia la so tawara ni bang lat chileng tang te las dak la non la so tawaru ru rai lo nang lila so pathak bo pilo buji dak there me son Da phere mi milo la ke la bason lo la pu footpath pen da bisi puan mang ri lo la pen da khar no gi go phere mi pen hala pu da ali ta me basi tu na pa pen nang ko ti yo nasi simplex tum se salam simplex tum ko pene ke pugi kang tum do manani Simplex tum si bonai bo se garji long se tala social organization tum da patik darun opu pen lang tum da ke patang ti derang hala khero ni re long do long mo khata ke tang ti do la pen non hala bason lo junior college apar chot long lam da gari ni silam da anu no gari ta ki jang pakrai pakrui kaching thang adu pik lo non da dampar na jela ti to ro khaso to war non mane nang li pen graim ba ke la so tawara ke chileng there me lo phere mi an ti lo বৌদ্ধ মন্দিৰৰ কাষত পথ চোৱা এয়া এই পথটিৰে নিত সাধাৰণ ৰাইজকে ধৰি মন্ত্ৰী বিধায়ক পৰিষদীয় CM AM MSC আৰু বিভাগীয় বিষয়া আমোলাসকল অহা যোৱা কৰে কিন্তু কোনো নেতাৰে চকুত নপৰে নিশা আন্ধাৰত যিকোনো সময়ত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি সচেতন ৰাইজৰ প্ৰশ্ন কেতিয়ালৈ পথটি মেৰামতিৰ বাবে পদক্ষেপ ল'ব চৰকাৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰথম ভেটি নিম্ন প্ৰাথমিক বিদ্যালয় অনবৰতে শিক্ষাৰ গুণগত দিশ উন্নত কৰাৰ কথা কোৱা বিজেপি শাসনাধিষ্ঠিত কাৰ্বি পৰিষদ চৰকাৰে শিক্ষা জীৱনৰ প্ৰথম ভেটিত ভৰি দিবলৈ আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিদ্যালয় আছে ছাত্ৰ-ছাত্ৰীও আছে কিন্তু নাই পাঠদান কৰিবলৈ শিক্ষক বিদ্যালয়লৈ নহাকৈ ঘৰতে বহি মাহে মাহে দৰমহা খোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে এইখন বীৰমাইনী প্ৰাথমিক বিদ্যালয় পশ্চিম কাৰ্বি আংলং সদৰ চহৰ হামৰেনৰ পৰা 50 কিলোমিটাৰ আৰু ৰুমফুমৰ পৰা 4 কিলোমিটাৰ দূৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত এইখন প্ৰাথমিক বিদ্যালয় সচিং পৰিষদীয় সমষ্টিৰ চিন্থং শিক্ষা খণ্ডৰ অধীনত থকা এই বীৰমাইনী প্ৰাথমিক বিদ্যালয় চলিত 2019 বৰ্ষৰ ভিতৰত আজিলৈ এটা দিনো বিদ্যালয়ৰ দুৱাৰ খোলা নাই শিক্ষকে আহি শ্ৰেণীত পাঠদান কৰা নাই এবাৰো পৰিদৰ্শন কৰা নাই পৰিষদৰ অধীনস্থ বিয়াগুম প্ৰাথমিক শিক্ষা বিভাগটোৰ কোনো বিষয়া বা কৰ্মচাৰী এনে ষ্টুডেণ্ট টিমকে bangkep mate bang koido sita lapinke comment school lake kaiteng amang si tang kapang cho na pen kapang tak naya phansi school ke atemute pen school kholi pen regular se doi na ko na nilipul Ancol presiden lah SMC presiden lah bangsa school Birmania LP school long SMC made school managing committee long amai phu mada presiden lo asinang lihen ban lah bangsa school ka pa misen ji made tamasut han bang aphan kupisi puing tung li nili puing tung bang lason lo mane ani kan bang ke mane than the pu bangali than boy lo de pining bang ke sab lencet do la support nang li tum la lam nang li tum ke bang pota churu lo nang li tum phan mane dak aku school kapang tangi pansi nang litum tawang lo lapen education nahin pen nang tum nang ilang patami ulo lapen pining bang admission alam bang ke lapulo dak standby ke sar bang ci bijang lo mi sita tham thelang ta alang lian si ke dam lo mat asal bura bang ke supa yo ni si no mare school bang na khuli le lang la pining ani kan sing thur bang ke non tikloyon thawan pleng lo pini tarik polo sita mi school bang khuli le lang lapen nang litum bang apola bang nili churu lo the school bang student bang ko bang kora phogadu du sita হামৰেন জিলা KSৰ শিক্ষাৰ দায়িত্বত থকা ৰাকেশ্বৰ ৰংফাৰ লিংডক চিন্থং যুৱ উন্নয়ন কমিটিৰ সভাপতি কামসিং ৰংফাৰে প্ৰাথমিক শিক্ষা বিভাগৰ এনে চৰম দায়িত্ব জ্ঞানহীন কাণ্ডক তীব্ৰ গৰিহণা দি অতি শীঘ্ৰেই শিক্ষা বিভাগে বিদ্যালয়খনলৈ শিক্ষক নিয়মিতভাৱে আহি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে উল্লেখ্য শিক্ষা বিভাগে অনতিপলমে বিদ্যালয়খনলৈ শিক্ষক অহাৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ হাতখন গাঁৱৰ প্ৰায় 50 জন দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন অন্ধকাৰত নিশেষ হ'ব বিশেষ প্ৰতিবেদক কাট নিউজ
ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত চেণ্টাৰ ফৰ ষ্টাডিজ ইন লেংগুৱেজৰ ডিফু চেণ্টাৰত কাৰ্বি ভাষা অধ্যয়ন কেন্দ্ৰৰ ফলাফল ইতিমধ্যে ঘোষিত হৈছে। ডিফুস্থিত ৰংকিমি কেন্দ্ৰত কাৰ্বি ভাষাত অধ্যয়নৰত ৪৮ জন ছাত্ৰ-ছাত্ৰী এইবাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। উল্লেখ্য, কাৰ্বি ভাষা অধ্যয়নৰ পাঠ্যক্ৰম কৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হোৱা ৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৪ গৰাকীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থানত ২২ গৰাকী আৰু বাকী ২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। উল্লেখ্য, পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত এইদৰে আৰম্ভ কৰা কাৰ্বি ভাষা অধ্যয়ন কেন্দ্ৰত অধ্যয়ন কৰি কাৰ্বি ল'ৰা-ছোৱালীৰ লগতে কাৰ্বি ভাষা শিকিবলৈ ইচ্ছুক যুৱক-যুৱতীসকলে কাৰ্বি ভাষা অধ্যয়ন কৰি বটপুটি অৰ্জন কৰিব পাৰে। বিশ্বায়নৰ ধামখুমীয়াত ক্ৰমে বিলুপ্ত পথৰ পৰা ঘূৰাই আনি বিশ্ব দৰবাৰত কাৰ্বি ভাষা প্ৰচাৰ প্ৰসাৰৰ বাবে এই কেন্দ্ৰটিয়ে নিশ্চয় উল্লেখযোগ্য অৰিহণা যোগাব বুলি আশা কৰাৰ থল আছে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ। ফুলনি পৰিষদীয় সমষ্টি এলেকাৰ অন্তৰ্গত ৩০৬টা আত্মসহায়ক গোটক হাঁহ পোৱালি বিতৰণ কৰে সোমবাৰে। ফুলনি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ জনপ্ৰতিনিধি দৰসিং ৰংহাঙৰ হৈ হাঁহ পোৱালি বিতৰণ কৰে ৰংহাঙৰ সহধৰ্মিনী সবিতা তেৰণপিয়ে। ৰাজ্য তথা জিলাৰ বিভিন্ন গ্ৰামাঞ্চলত খেতিয়ক ৰাইজে আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিক দিশত নিজৰ লগতে পৰিয়ালক স্বাৱলম্বন কৰি তুলিবলৈ সক্ষম হ'ব পাৰে। এই লক্ষ্য আগত ৰাখি বিভিন্ন প্ৰাণতিত বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে হাঁহ, কুকুৰা আৰু গাহৰি পালন কৰি আৰ্থ-সামাজিক উন্নয়নৰ দিশত প্ৰভূত বৰঙণি যোগোৱাৰ লগতে নিজৰ পৰিয়ালটোক পোহপাল দিয়াত সহায়ক হ'ব পাৰে। এইদৰে হাঁহ পোৱালি বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সবিতা তেৰণপিয়ে আত্মসহায়ক গোটৰ সদস্যসকলৰ আগত ভাষণ প্ৰদান কৰে। আজি আমি ফুলনি কনষ্টিটুৱেঞ্চি MEC দুটা হৈ হাঁহ বিতৰণ কৰিছোঁ। আমাৰ MEC ছাৰে অনুপস্থিত, তেখেতসকলে বেলেগ কামত ব্যস্ততাৰ কাৰণে উপস্থিত হ'ব পৰা নাই। গতিকে উপস্থিত হ'ব নোৱাৰাৰ কাৰণে আমাক দায়িত্ব দি থৈ গৈছে। দায়িত্ব দি থৈ যোৱাৰ কাৰণে আমি হাঁহটো বিতৰণ কৰিছোঁ। কিমানমান চেল্ফ হেল্প গ্ৰুপৰ মাজত আত্মসহায়ক গোটৰ মাজত এই হাঁহ বিতৰণ কৰিলে আপোনালোকে? এনেইতো আমাৰ ফুলনি কনষ্টিটুৱেঞ্চিত আমাৰ হাতত লিষ্ট কৰা 306 গ্ৰুপ আছিলে। তাৰ মাজতে যোৱা বছৰ 50টা গোটক বিতৰণ কৰা হ'ল।
হাঁহ পোৱালি বিতৰণ অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা ব্লক মণ্ডল শক্তি কেন্দ্ৰৰ আহ্বায়িকা বাছাবী ক্ৰপিও অংশগ্ৰহণ কৰে উল্লেখ্য আজি হাঁহ পোৱালি বিতৰণ অনুষ্ঠানত প্ৰত্যেকটো আত্মসহায়ক গোটক 3টাকৈ হাঁহ পোৱালি বিতৰণ কৰে মংগল ইংখে ৰিপৰ্ট কাট নিউজ ডিলাইট পথ দুৰ্ঘটনা সোমবাৰে বিয়লি প্ৰায় 5 বজাত ডিলাই বজাৰ এলেকাত সংঘটিত হয় এই ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা আৰতি বংৰংপি নামৰ 4 বছৰীয়া এটি কন্যা শিশু ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে আৰতি বংৰংপি নামৰ 4 বছৰীয়া কন্যা শিশুটি বিয়লি প্ৰায় 5 মান বজাত বাইক এজনীৰ সৈতে ডিলাই পথেৰে গৈ আছিল শিশুটি হঠাৎ গাড়ীখনৰ আগেদি পাৰ হৈ যাব খুজিছিল আৰু এনে পৰিস্থিতিত গাড়ীখনে সামান্যভাৱে খুন্দিয়াই দিয়ে প্ৰায় মথৰ গতিত অহা বাবে ঘটনাটোৰ পৰা শিশুটিৰ প্ৰাণ ৰক্ষা পৰে যদিও ভিতৰি আঘাতপ্ৰাপ্ত হোৱাৰ আশংকাত চিকিৎসকে শিশুটিক কেইবাটাও পৰীক্ষা কৰে আনহাতে AS01 BZ3204 নম্বৰৰ এই বগা বাহনখন হামৰেনৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে হামৰেনৰ পৰা গোলাঘাটলৈ গৈছিল আৰু গোলাঘাটৰ পৰা আহি থকা অৱস্থাত ডিলাই পথত ঘটে এই ঘটনা গাড়ীৰ অন্যান্য আৰোহীসকল ঘটনা সংঘটিত স্থানৰ পৰা ইতিমধ্যে পলায়ন কৰিছে যদিও কাৰখনৰ চালকৰ আসনত বহা ব্যক্তিজন ডিলাই আৰক্ষী থানাত ৰাখি প্ৰয়োজনীয় সোধপোছ কৰি আছে বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ